নমস্কাৰ, মই আজি তোমালোকৰ কাৰণে চুটিগল্পৰ ৰূপ বৈচিত্ৰ্য সম্পৰ্কীয় এটি আলোচনা লৈ আহিছোঁ, যাতে তোমালোকে চুটিগল্প সম্পৰ্কীয় কিছু কথা জানিব পাৰা। তোমালোকক যিহেতু চুটিগল্প আৰু উপন্যাসৰ ৰূপ বৈচিত্ৰ্য বুলি এটা গোট লাগেই, মই ইয়াৰ কাৰণে গোটেই গোটটোৱে প্ৰস্তুত কৰিছোঁ যদিও আজি প্ৰথম যিহেতু তোমালোকক মই চুটিগল্প সম্পৰ্কে কিছু কথা আলোচনা কৰিম, যে চুটিগল্প মানে কি, চুটিগল্পৰ আৰম্ভণি কেনেকৈনো হৈছিলে, চুটিগল্পৰ বৈশিষ্ট্য, তাৰ আৰম্ভণিৰ এটা আভাস দিম। তাৰ পিছৰ পৰ্যায়ত আমি ৰূপ বৈচিত্ৰ্য, চুটিগল্পৰ উপন্যাসৰ এই সকলোবিলাক দিশ সামৰিবলৈ চেষ্টা কৰিম। ঠিক আছে। পাশ্চাত্য সাহিত্যৰ প্ৰভাৱত গঢ়ি উঠা চুটিগল্প আধুনিক শিল্প সাহিত্যৰ এক অন্যতম সফলতম সৃষ্টি। বৰ্তমানৰ আধুনিক ব্যস্ততাপূৰ্ণ যুগত চুটিগল্পই সাহিত্যৰ অন্যান্য বিভাগৰ ভিতৰতে এখন সুকীয়া তথা জনপ্ৰিয়তাৰ আসন লাভ কৰিছে। বিশ্বৰ সকলো সাহিত্যতে চুটিগল্পই 20 শতিকাত গঢ়ি উঠিছিল যদিও 20 শতিকাত গা কৰি উঠিছিল যদিও অতি কম সময়ৰ ভিতৰতে কিন্তু সমগ্ৰ বিশ্ব সাহিত্যতেই চুটিগল্পৰ জনপ্ৰিয়তা একদম শীৰ্ষত আছে। এই তোমালোকক ক'লো ন আগতে, যে আজিৰ মানে ব্যস্ততাপূৰ্ণ জীৱনত মানুহৰ দীঘলীয়া কৰি কিতাপ পঢ়াৰ প্ৰৱণতাটো কমি অহা যেন অনুভৱ হৈছে। চুটি পৰিসৰ এটা সকলোৱে বিচাৰে, যি চুটি পৰিসৰতে সকলো কথা সামৰিব পাৰে। তাৰ এনেকুৱা কিছুমান টেকনিক, কৌশল আছে যি চুটিগল্প একোটাক অভিনৱত্ব ৰূপ লাভ কৰে, পাঠকে পঢ়ি আমোদ পায়, তাৰ পৰা জ্ঞান লাভ কৰিবও পাৰে। গতিকে যদি কম সময়ৰ ভিতৰতে ধৰি ললোঁ আমি একেটা বহাতে আমি যদি এটা চুটিগল্প পঢ়ি পেলাব পাৰোঁ, তেতিয়া সকলোৱে ভাল পাব, সকলোৱে ভাল পায়, তেনেকুৱাই বিচাৰে। কাৰণ যিমান যান্ত্ৰিক ব্যস্ততাপূৰ্ণ জীৱন মানুহৰ, ইমান সময় দিয়াৰ সময় নাই মানুহৰ, হয়নে? গতিকে আমি এইখিনিতে চাবা যে চুটিগল্পৰ আৰম্ভণি বাৰু কেতিয়া হৈছিল বুলিও আমি ভাবিব পাৰোঁ। কেতিয়া হৈছিল বুলি ভাবিলে আমি যদি কওঁ যে মানুহৰ জন্মৰ যিটো ইতিহাস তাৰ পৰা হৈছিল বুলিও আমি ক'ব পাৰোঁ। এইকাৰণে ক'ব পাৰোঁ, যেতিয়া এটা শিশুৱে জন্ম লাভ কৰে, ঠিক তেতিয়া সেই শিশুটোৰ চাৰিওফালে দেখি থকা বস্তুবোৰে বা শিশুটোৰ মানসিক জগতখনত আলোড়ন কৰি থকা কিছুমান কথাই শিশুটোৰ মনত এক কৌতূহলৰ জন্ম দিয়ে। স্বাভাৱিকতা দেখি থকা বস্তুবিলাকৰ বিষয়ে জানিবলৈ মন যায়। তাৰ মনত অনেক বিভিন্ন ধৰণৰ কথাবিলাকে দোলা দি থাকে, ভিৰ কৰে, মগজুত ভিৰ কৰে। গতিকে আৰু সেই যে মানুহ আচলতে কৌতূহল প্ৰৱণতা, কৌতূহল প্ৰিয়, সেই কৌতূহলতাই সম্ভৱতঃ একোটা কাল্পনিক কাহিনী সৃষ্টি কৰাত অৰিহণা যোগায়। গতিকে আৰু আমি যদি চাওঁ, সেই আদিম সমাজত যেতিয়া মানুহে গুহাত বাস কৰিছিলে, ঠিক তেতিয়াৰ কথাও আমি ক'ম চাবা, যে গুহাত বাস কৰা সময়ত মানুহে যেতিয়া চিকাৰ কৰিবলৈ গৈছিলে আৰু চিকাৰ কৰি উভতি আহি চিকাৰত যি আনন্দ উল্লাসপূৰ্ণ ছবি এখন তেওঁলোকে সৃষ্টি কৰিছিলে আনন্দ উল্লাসেৰে,
সেই দিনটো যে চিকাৰত কটাই আহিল, সেই চিকাৰত কটাই অহাৰ পিছত ঘৰত আহি নিজৰ সতি সন্তানৰ ওচৰত, নিজৰ ঘৈণীয়েকৰ ওচৰত, মানুহজনীৰ ওচৰত তেওঁলোকে কিছুমান কথা, দিনটোৰ ঘটনাৱলী গল্পৰ আকাৰে বা মনলৈ অহা কথাবিলাক প্ৰকাশ কৰিবলৈ বিচাৰিছিল এটা কাহিনী কৰি। গতিকে সেই কাহিনীবিলাককো আমি গল্পৰ একোটা আৰম্ভণি বুলি ক'ব পাৰোঁ, নহয় জানো? গতিকে চাবা, সেই যে গুহাত বাস কৰা মানুহসকলৰ মাজত কিছুমান কাল্পনিক কাহিনীয়ে ভিৰ কৰিলে, ঠিক যেন সেই বস্তুবিলাকৰে এটা সময়ত ৰূপান্তৰ ঘটি 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 আহি আছে। সেই আহি আহি এটা গল্পৰ ৰূপ ল'লেহি, বা তাক ৰিফাইন কৰি, সংশোধন কৰি 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 গল্পলৈ হয়তো সি ৰূপান্তৰিত বা পৰিৱৰ্তিত হ'ল বুলি আমি ভাবিব পাৰোঁ। এতিয়া যদি চাওঁ, আমি ক'লোঁ ন, আধুনিক চুটিগল্প পাশ্চাত্য সাহিত্যৰ প্ৰভাৱৰ এটা উৎকৃষ্ট ফল হৈছে চুটিগল্প, ক'লোঁ ন, আধুনিক চুটিগল্প। গতিকে আধুনিক চুটিগল্পৰ কথা আমি ক'বলৈ যাওঁতে তাৰ কিছুমান নিৰ্দিষ্ট ৰীতি আছে, কিছুমান ৰীতি নীতিৰ মাজত আধুনিক চুটিগল্প সোমাই আছে। আধুনিক চুটিগল্পৰ কিছুমান নিজা বিশেষত্ব আছে। গতিকে চাবা, সেই বিশ্ব সাহিত্যত একে সময়তে পৃথিৱীৰ ফ্ৰান্স, ৰুছিয়া, জাৰ্মানী আৰু আমেৰিকাত একেখিনি সময়তে চুটিগল্পই আত্মপ্ৰকাশ কৰে। ঠিক আছে, এতিয়া চাবা, আমি ক'লোঁ ন, গতিকে চুটিগল্পৰ, এতিয়া আমি ভাবিব পাৰোঁ যে চুটিগল্প কিনো? চুটিগল্পৰ মানে কি? চুটিগল্প কাক বোলে? এতিয়া চুটিগল্পৰ কিছুমান আকৌ সংজ্ঞা আছে। সেই সংজ্ঞা কিছুমান আকৌ বিভিন্নজন সমালোচকে, বিখ্যাত সমালোচকে চুটিগল্পৰ কিছুমান সংজ্ঞা দাঙি ধৰিছে। এতিয়া বিভিন্নজন বিশিষ্ট গল্প লিখকে তেওঁলোকৰ বিশেষত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। এতিয়া চাবা, বিশিষ্ট সমালোচক হাডছনে চুটিগল্পৰ সংজ্ঞা কি বুলি দিছে চাবা। A short story is a story that can be easily read at a single sitting। মানে একে বহাতে সহজে বহি পঢ়ি শেষ কৰিব পৰা গল্পই হৈছে চুটিগল্প। এইটো তোমালোকক আগতেও ক'লোঁ, একে বহাতে যদি আমি গল্প এটা পঢ়ি শেষ কৰিব পাৰোঁ, কাহিনী এটা শেষ কৰিব পাৰোঁ, গতিকে সেইটোক চুটিগল্প আখ্যা দিছে হাডছনে। তাৰপিছত চাবা, বিভিন্ন ধৰণে এনেকৈ সংজ্ঞাবিলাক দিছে আৰু কৈছে, ছমাৰছেট মমে কোৱা কথাখিনিৰ এটা আঁত ধৰি ক'লোঁ। ছমাৰছেট মমে কৈছিলে, চুটিগল্প এবিধ কল্পনা সাহিত্য। ই একক ঘটনা বিশিষ্ট। সেই ঘটনা বস্তুগত বিষয়ৰ হ'ব পাৰে বা আধ্যাত্মিক বিষয়ৰ হ'ব পাৰে, কিন্তু একে বৈঠকতে পঢ়ি শেষ কৰিব পৰা হ'ব লাগিব। চুটিগল্প হ'বলৈ হ'লে ই সজীৱ হ'ব লাগিব, ই পঢ়ুৱৈক অভিভূত কৰিব পাৰিব লাগিব বা মুগ্ধ কৰিব পাৰিব লাগিব। তদুপৰি চুটিগল্পই এক ঐক্যবদ্ধ প্ৰভাৱ বা পৰিণতিৰ সৃষ্টি কৰিব পাৰিব লাগিব। ঠিক আছে, গতিকে যি কি নহওক, এই চুটিগল্পৰ সংজ্ঞাবিলাকে এটা কথাই কৈছে যে চুটিগল্প সদায় চুটি হ'ব লাগিব, সংক্ষিপ্ত, কম পৰিসৰত। তুমি কি বুজাব বিচাৰিছা, গোটেই ঘটনাটোৱে, গোটেই কাহিনীটোৱে অতিকে কম পৰিসৰত বুজাব পাৰিব লাগিব।
তাৰপিছত চাবা আৰু এতিয়া আমি চাব পাৰোঁ চুটিগল্পৰ ক'লোঁ ন, গতিকে আমি সংজ্ঞাবিলাকৰ পৰা গম পালোঁ যে চুটিগল্প সদায় চুটি হ'ব লাগিব, সংক্ষিপ্ত হ'ব লাগিব, আৰু আনকি তোমাৰ ঐক্যবদ্ধৰ প্ৰভাৱো তাত থাকিব লাগিব। এতিয়া চাবা চুটিগল্পৰ কিছুমান বৈশিষ্ট্যও আছে। কি কি আছে বৈশিষ্ট্য? কি কি বৈশিষ্ট্য আছে আমি ক'ব পাৰোঁ। 1 নম্বৰতে ক'ব পাৰোঁ, এইটো ক'লোঁ কম পৰিসৰ, ঠিক আছে। 1 নম্বৰতে ক'লোঁ কম পৰিসৰ। অতি কম পৰিসৰতে বিষয়বস্তুক উপস্থাপন কৰি পঢ়ুৱৈ মনোজগতত ক্ৰিয়া কৰিব পাৰিব লাগিব, ঠিক আছে। 2 নম্বৰ, চুটিগল্পৰ উপাদান সুসংবদ্ধ হ'ব লাগিব। 3 নম্বৰ, সংক্ষিপ্ত ৰূপত চিত্ৰিত হ'লেও চুটিগল্পৰ সৌন্দৰ্য একেভাৱে ৰক্ষিত হৈ থাকিব লাগিব। গল্পৰ 4 নম্বৰ ক'লোঁ, গল্পৰ আৰম্ভণি যিদৰে আকস্মিক, সমাপ্তিও ঠিক তেনেদৰে আকস্মিক হ'ব লাগিব। 5 নম্বৰ চাবা, চুটিগল্পৰ জৰিয়তে পঢ়ুৱৈক পৰিতৃপ্ত কৰিব পাৰিব লাগিব, মানে আনন্দ দিব পাৰিব লাগিব। তাৰপিছত চাবা চুটিগল্প এটাত উদ্দেশ্যৰ ঐক্য, লক্ষ্যৰ ঐক্য আৰু কাৰ্যৰ ঐক্যৰ গুৰুত্ব অধিক। তাৰপিছত আছে তোমাৰ বিষয়বস্তুৰ বৈচিত্ৰ্য, ই এক চুটিগল্পৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। আৰু এটা কথা লক্ষ্য কৰিব পাৰি যে চুটিগল্প এটা আৰম্ভণিতে তাৰ শেষ কি হ'ব, পৰিণতিটো কি হ'ব, সেই ছবি এখনো ফুটি উঠিব লাগিব, ফুটি উঠে মানে আৰম্ভণিতে। তাৰপিছত আৰু আটাইতকৈ ডাঙৰ কথা যে ধৰা হ'ল এজন ব্যক্তিৰ তেওঁ গোটেই জীৱনটোৰ কাহিনীকে তুমি যিমানখিনি সম্ভৱ কম পৰিসৰত ৰূপায়ণ কৰিব পাৰিব লাগিব, ঠিক আছে। গতিকে আমি এনেধৰণে চুটিগল্পৰ বৈশিষ্ট্য কিছুমান পাব পাৰোঁ। এতিয়া ক'লোঁ নহয়, সেই ঠিক একেদৰে আধুনিক চুটিগল্পবিলাকৰ একোটা নিৰ্দিষ্ট ৰীতি আছে, লক্ষণ আছে। তাৰপিছত ঠিক তেনেদৰে সেই পৃথিৱীৰ সমগ্ৰ বিশ্ব সাহিত্যৰ ভিতৰতে ক'লোঁ আমেৰিকা, জাৰ্মানী, ৰুছিয়া, ফ্ৰান্স এই দেশবোৰত চুটিগল্পৰ প্ৰায় অচৰাচৰিকৈ সমসাময়িকভাৱে গল্প ক্ষেত্ৰত হাত দিয়ে। তাৰপিছত চাবা ঠিক ৰুছিয়াত সেই সময়ত গল্প ৰচনা কৰা গল্প লেখকৰ ভিতৰত আছিলে ৰুছিয়াৰ আলেকজেণ্ডাৰ পুস্কিন, তাৰপিছত আৰু নিকলাই গগল, জাৰ্মানীৰ জেকব লুইয়গ, গ্ৰীম, উইলহেলম, কাৰ্ল গ্ৰীম, গেট, চিলাৰে, আৰ্নষ্ট ডব্লিউ হফমেন আদি। ঠিক একেদৰে আমেৰিকাত আছিলে তোমাৰ ৱাশ্বিংটন আৰভিং, নাথানিয়েল হথৰ্ণ আৰু এডগাৰ এলেন পো। তেওঁলোকে চুটিগল্পৰ ক্ষেত্ৰখনত যি জয়যাত্ৰা আৰম্ভণি কৰি দিছিলে, আৰু সেই আৰম্ভণি কৰি দিয়াৰ পিছত বিশ্বৰ এই চুটিগল্পৰ ক্ষেত্ৰখন অধিক শক্তিশালী ৰূপত পৰিবেষ্টিত হৈ যাবলৈ ধৰিলে, আৰু লাহে লাহে ভাৰতীয় সাহিত্যত চুটিগল্পই বিকাশৰ বাট এটা বিচাৰি পালে। গতিকে এতিয়া আমি এটা কথা গম পালোঁ যে চুটিগল্পৰ ক'ত কেনেকৈ আৰম্ভ হ'ল, চুটিগল্পৰ বিকাশে কেনেদৰে ৰূপ লাভ কৰি বৰ্তমান সময়লৈকে চুটিগল্পই কেনেদৰে গোটেই
পত্ৰে পুষ্পে সুশোভিত হৈ আছে সেই বিষয়ে আমি পিছত আৰু ইয়াৰ পিছৰ খণ্ডবিলাকত আলোচনা কৰি যাম। এতিয়া হয়তো তোমালোকে চুটিগল্পৰ বিষয়ে এটা সামান্য হ'লেও কিবা এটা আইডিয়া কৰিব পাৰিছা নহয় জানো? যদি কিবা বুজি পোৱা নাই তেনেহ'লে মোৰ লগত তোমালোকে যোগাযোগ কৰিবা। আমি পিছৰ পৰ্যায়ত যদি আৰু অলপ ভালকৈ বুজাই দিয়াৰ প্ৰয়াস কৰিম। গতিকে পিছৰ খণ্ডকেইটা চাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, ঠিক আছে? আমি পিছৰ খণ্ডকেইটাত চুটিগল্পৰ বিষয়ে, চুটিগল্প উপন্যাসৰ বিষয়ে ভালদৰে আলোচনা কৰি গৈ থাকিম, ঠিক আছে? ধন্যবাদ।